মই উৎপাত নকৰাৰ বাবে সব ঠাণ্ডা হৈ গ'ল। কাইলৈৰ পৰা কৰিম উৎপাত। মাজুলীত জুবিন গাৰ্গৰ মন্তব্য। বুধবাৰে লুইতৰ বুকুৰে মঞ্চ পৰিৱেশন কৰিবলৈ মাজুলীত উপস্থিত হৈছিল হাৰ্থব জুবিন গাৰ্গ। এইবাৰ অকণমান ব্যতিক্ৰমী ৰূপত জুবিন গাৰ্গ আছে যদিও মাজুলীত আগবঢ়ালে কেইবাটাও ৰসাল মন্তব্য। মাজুলীবাসীৰ নিমামা পৰিৱেশ দেখি তেওঁ ক'লে, মই উৎপাত নকৰাৰ বাবে সব ঠাণ্ডা হৈ গ'ল নেকি? কাইলৈৰ পৰা কৰিম উৎপাত। মাজুলীত এইদৰে মন্তব্য কৰিলে জুবিন গাৰ্গে। ইমান ঠাণ্ডা মুণ্ডা বহি আছে, এতিয়া মোক কৈ আছে যে জুবিন দা ইমান ঠাণ্ডা হৈ গ'ল, একো উৎপাত নকৰে। মই উৎপাত নকৰাৰ কাৰণে চব ঠাণ্ডা হ'ল নেকি? প্ৰাচাম সোমাইছোহে আজি, কালিৰ পৰা কৰিম উৎপাত। মানুহবোৰৰ মাতবোল নাইকিয়া হ'ল যে মাজুলী কি হ'ল? হে ইমান ঠাণ্ডা মুণ্ডা বহি আছে, এতিয়া মোক কৈ আছে যে জুবিন দা ইমান ঠাণ্ডা হৈ গ'ল, একো উৎপাত নকৰে। মই উৎপাত নকৰাৰ কাৰণে চব ঠাণ্ডা হ'ল নেকি? উৎপাত কৰিম নি? আপাৰ আছাম সোমাইছোহে আজি, কালিৰ পৰা কৰিম উৎপাত। পালতৰা জাক জাক আকাশ ডাৱৰ খাবতে উতৰুৱা মোৰো উশাহে তোমাক ভাবৰে ধাৰি দিয়া ধীৰে ধীৰে মৰমৰে পিয়লা ধাৰি দিয়া উঠে উঠে ফুল ফুলাৰ পলা। পালতৰা জাক জাক আকাশ ডাৱৰ খাবতে উতৰুৱা মোৰো উশাহে তোমাক ভাবৰে পালতৰা 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 নিউজ ডেস্ক ৰিপৰ্ট অসম ফাৰ্ষ্ট।